আপুনি পইচা লৈছিলে না নাই পইচা লৈছিলে না নাই কিমান লয় অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ গৈ ৰাইজৰ ৰোষত বন বিভাগৰ দল জুৰিয়া আলি টাঙানিত আজি পুৱা অবৈধ কাঠফলা মিল উচ্ছেদৰ বাবে গৈছিল নগাঁও সদৰ বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন বিভাগৰ এটা দল কিন্তু একাংশ বন বিভাগৰ কৰ্মচাৰীয়ে মাহেকীয়া হিচাপত ধন লৈ অবৈধভাৱে মিল চলাবলৈ অনুমতি দিয়াত অভিযোগ তুলি মিল জব্দ কৰা কাৰ্যত বাধা প্ৰদান কৰে একাংশ লোকে আনকি বন বিভাগে জব্দ কৰি গাড়ীত উঠোৱা অবৈধ কাঠফলা মিলৰ সামগ্ৰীসমূহ পুনৰ নমাই অনাৰ চেষ্টা চলাই যদিও জুৰিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজে আবদ্ধ কৰি ৰখা বন বিভাগৰ লোকসকলক আঁতৰাই নিবলৈ সক্ষম হয়। আজি আমি আলি টাঙনি এটা অবৈধ মিল আমি অপাৰেশ্যন কৰিব আহোঁতে আমি মিলটো উঠাই লোৱাৰ পিছত ৰাইজে আমাক ঘেৰাও কৰি কয় যে আপোনালোকৰ মাজৰ পৰাই কোনোবাই পইচা লৈ থাকে মাহেকীয়া আমি জানিব পাৰিছোঁ যে তেওঁলোকে অভিযোগ দিছে আমাৰ এজনী লেডি ফৰেষ্টাৰ আছে তেওঁ পইচা লোৱা বুলি অভিযোগ কৰিছে তেওঁলোকে ঠিক আছে যদি আমি অভিযোগটো সত্য হয় তেতিয়া আমি তেওঁলোকৰ লিগেল একশ্যন ল'ম এইবুলি মই কৈছোঁ কিন্তু ৰাইজে অলপ আমাক বাধা দিছিল প্ৰথমতে কিন্তু এতিয়া ৰাইজে আমাক কোনো ধৰণৰ বাধা দিয়া নাই লগত পুলিচো আহিছে পুলিচ প্ৰশাসন আহি আমাক সহায় কৰিছে আৰু আমি অবৈধ মিলৰ বিৰুদ্ধে অভিযান চলাই থাকিম এনেধৰণৰ আপুনি পইচা লৈছিলে না নাই পইচা লৈছিলে না নাই কিমান লয় আপুনি মুৰ্গী চৰাই খাই না নাই ৰূপহী হাটৰ পৰা মুৰ্ছিদুল হকৰ ৰিপৰ্ট পাব্লিক নিউজ টাইম।